संदेहयुक्त बांग्लादेशी বুলি কয়। ইয়াত আমাক বহুত আঘাত লাগে। NRC থকা মানুহ NRC পাই গৈছে। আমাৰ ইয়াত মানুহ সম্পূৰ্ণ ভাৰতীয় অসমৰ নাগৰিক। ইয়াত কোনো বিদেশী মানুহ নাই। যদি আমাৰ মানুহ আমাৰ কথা এটাই অনুৰোধ, হোজাই ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ যিটো বৰ্ডাৰ, যিটো সীমা, প্ৰথমতে সেই সীমাটো হওক। সীমাটো হোৱাৰ পিছত যদি হোজাই ডিষ্ট্ৰিক্টৰ মানুহ কাৰ্বি আংলঙৰ সীমাত সোমাই গৈছে, আমাৰ মানুহ নিজে নিজে উঠি যাব, কোনো ধৰণৰ আন্দোলন নকৰে, শান্তিপ্ৰিয়ভাৱে এই কাৰ্বি আংলং এৰিয়া এৰি দি হোজাই ডিষ্ট্ৰিক্টত সোমাব। কেতিয়াও কাৰ্বি আংলঙত আমাৰ মানুহ নাথাকে। গতিকে আমি প্ৰশাসনক আৰু চৰকাৰক আমি এই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ছাৰকো আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে আমাৰ মানুহক এনেকেই হাৰাশাস্তি নিদি শান্তিপ্ৰিয়ভাৱে আপোনালোকে সীমাটো আগতে নিৰ্ধাৰণ কৰক। সীমাটো নিৰ্ধাৰণ কৰাৰ পিছত যদি দেখে যে আমাৰ মানুহ কাৰ্বি আংলঙত সোমাইছে, আমি নিজে নিজে সম্পূৰ্ণ মানুহ শান্তিপ্ৰিয়ভাৱে কোনো আপত্তি নকৰাকৈ তেখেতসকলে এই জেগাডোখৰ এৰি গুচি যাব হোজাই ডিষ্ট্ৰিক্টলৈ। ব্যক্তিগত পৰীক্ষা চলি আছে, সেই সময়ত আপোনালোকে বন্ধ ৰাখক। দুইখন জিলাৰ সীমা নিৰ্ধাৰণ, সম্পূৰ্ণ সীমা নিৰ্ধাৰণ কৰক। দুইখন জিলাৰ জিলা উপায়ুক্তয়ে আমাক কওক এইটো কাৰ্বি আংলঙৰ সীমা, এইটো কাৰ্বি আংলঙৰ অলপ চেঞ্চুৰি পৰিছে। আমি ৰাইজে নিজে নিজে হাতেৰে
সীমাটো নিৰ্ধাৰণ হ'ব লাগিব সীমাটো নিৰ্ধাৰণ হোৱাৰ পিছত আমাৰ মানুহখিনি আমি উঠাই লৈ আহিম মিডিয়া মাধ্যমে আমাৰ এই মানুহখিনি বাংলাদেশী বুলি প্ৰচাৰ নকৰিব আমি অসমৰ কাৰ্বি আংলঙত কৰিছে আমাৰ মানুহ ইয়াত নাথাকে কাৰ্বি আংলঙৰ সীমা এৰি দিব আমাৰ মানুহক এনেকৈ মাৰধৰ কৰি বাঞ্চৰ কৰি ওলাব নালাগে আমাৰ মানুহ শান্তিপ্ৰিয়ভাৱে ইয়াৰ পৰা ওলাই যাব আগতে সীমাটো নিৰ্ধাৰণ হওক আমাৰ এইটো ৰিকুৱেষ্ট হৈছে আমি কেতিয়াও সংঘৰ্ষ কৰিব বিচাৰোঁ জাতি জাতি সংঘৰ্ষ আমাৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ আমি লগত
ৰিপ্ৰেজেণ্টেটিভ আহে আৰু যোনবোৰ কথা হিমালয় যাতে আলোচনা কৰিব পৰা যায়। হঠাতে ঠিক সিহঁতে আহি পাওঁতে হঠাতে কোনোবা পাব্লিক ফালৰ পৰা না কোনোবা পৰা উচতাই দিছে। গতিকে সেই সময়ত অলপমান সময়ৰ কাৰণে অলপমান অশৃংখল নিচিনা তেতিয়া সেই ঘটনাটো ঘটিল। কিন্তু আমি বোলে চব ফিৰক বোলে তেনেকৈতো আমি কিবা নিৰ্দেশো দিয়া নাই। খালি সেই সময়ত যেতিয়া হোজাই প্ৰশাসন আহি আছিলে সেই ৰাস্তা ক্লিয়াৰ কৰোঁতে সেইখিনি ফালৰ পৰাও কিছুমান আমি দেখি পাইছিলোঁ CPM ফ'ৰ্চ আহিছিলে। সিহঁতে আৰু সেই ৰাস্তাটো ক্লিয়াৰ কৰি আহিছে, যিহেতু ৰাস্তাও বন্ধ কৰি থৈ দিছে যাতে আমাৰ বিষয়া হোজাইৰ পৰা বিষয়া আমালৈ আহিব পাৰে। সেইকাৰণে ক্লিয়াৰ কৰিবৰ কাৰণে সিহঁতে অলপমান এইফালে যাবৰ কাৰণে কৈছে আৰু সেই ঘটনাটো হঠাতে হৈছে। সেইখনটো আৰু কিবা এটা বোলে কথা এতিয়া মানে আলোচনা এটা হৈছে আমাৰ হোজাই প্ৰশাসন আৰু আপোনালোকৰ আলোচনা এটা হৈছে আৰু আলোচনা আমাৰ ৰেভিনিউ অথৰিটি, যিহেতু আমাৰ ৰেভিনিউ লেণ্ড হয়, গতিকে আমাৰ কাৰ্বি আংলং ৰেভিনিউ অথৰিটি আৰু আমাৰ হোজাইৰ ৰেভিনিউ অথৰিটি দুটা পাৰ্টিয়ে সিহঁতে কথা পাতিছে আৰু সেই কথাটো সিহঁতে আলোচনা কৰিছে আৰু সিহঁতৰ ভিতৰত সিহঁতে কিছুমান সিদ্ধান্ত লৈছে। নেক্সট তেতিয়া সেই সিদ্ধান্তৰ মতে সিহঁতে দুটা